গুড মৰ্ণিং এভৰিৱান। জোনাকী পৃথিৱীৰ ফালৰ পৰা আপোনালোক সকলোকে ৰঙালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। এতিয়া আমি আহি আছোঁ আমাৰ ঘৰৰ ওচৰৰ নামঘৰ এভাগলৈ চাকি জ্বলাবলৈ। লগত মোৰ মা আৰু ভণ্টি আছে। আশা কৰোঁ আপোনালোক চবৰে বিহু সুকলমে গৈছে আৰু অনাগত দিনবোৰ যাতে ভালে কুশলে যাওক। আশীৰ্বাদ কৰিব আমাৰো যাতে দিনবোৰ ভালে কুশলে যাওক। এতিয়া আমি যাম মাছৰহাটৰ নামঘৰ, ওচৰতে আছে আমাৰ। আমি এতিয়া তাত গৈ চাকি বন্তি জ্বলাম। আপোনালোকো অলপ নামঘৰৰ পৰিৱেশটো অলপ দেখুৱাবলৈ চেষ্টা কৰিম যদি পাৰোঁ। তেতিয়াহ'লে চাই থাকক আমাৰ এই ব্লগটো। আমি এতিয়া চাকি বন্তি জ্বলাই আহিলোঁ, ঘৰলৈ গৈ আছোঁ। আপোনালোকে বিহুত কি পিঠা বনাইছে এবাৰ কমেণ্ট কৰি জনাবচোন। আমাৰ ঘৰতো বনাইছে, কিন্তু এবাৰ ইমান পিঠা পনা বনোৱা নহ'লে, টাইমৰ বহুত অভাৱ। সেইকাৰণে অলপমান বনাইছে মায়ে। শেষত সকলোকে কৈছোঁ নৱবৰ্ষৰ, অসমীয়া নৱবৰ্ষৰ সকলোলৈ হিয়া ভৰা শুভেচ্ছা থাকিল। শেষত সকলোকে আকৌ এবাৰ অসমীয়া নৱবৰ্ষৰ হিয়া ভৰা শুভেচ্ছা জনাইছোঁ। আপোনালোকৰ দিনবোৰ যাতে ভালে কুশলে যাওক আৰু আশীৰ্বাদ কৰিব আমাৰো যাতে দিনবোৰ ভালে কুশলে যাওক। তাৰে কামনাৰে আজিলৈ এই সৰু ভিডিঅ'টো শেষ কৰিছোঁ।